আজি মই আছিলোঁ গোৱালপাৰা জিলাৰ ধুত্থাত থকা আমবাৰী বুলি জেগা এটা তাতে ধুতকৰ মেলা বুলি মেলা হৈ আছে মানে বহাগৰ 6 তাৰিখলৈকে মানে সাত বিহু মানা হয় তেতিয়ালৈকে এই মেলাখন মানে চলি থাকিব আপোনালোকক দেখুৱাইছোঁ এই আপোনালোকে দেখিছে মেলা হৈ আছে তাৰপিছতে আৰু আজি মোৰ লগত আছে স্পেচিয়েলি বৰ্ণি ক্ৰিয়েশ্যন আজি মোৰ লগত আছে বৰ্ণি ক্ৰিয়েশ্যন আজি বৰ্ণি ক্ৰিয়েশ্যন মই লগনিত মানৱ একেলগে আছোঁ বৰ্ণি ক্ৰিয়েশ্যনৰ পৰা কেনেকুৱা লাগিছে ইয়াতে আহি পেলাই লগনিত মানৱ ভাল লাগিল আৰু তেওঁলোকৰ একেলগে দৰ্শন কৰোঁ মন্দিৰ দৰ্শন কৰোঁ নতুন বছৰ সকলোকে শুভেচ্ছা দিলোঁ ৰঙালী বিহুত বহুত শুভেচ্ছা জ্ঞাপন কৰোঁ আৰু লগতে সকলোৱে দিনটোকে ভাল হওক আমি সকলোৱে যাতে আগলৈ আগবাঢ়ি যাওঁ এইখিনি কামনা কৰিলোঁ ঠিক আছে আগলৈ যাওঁ এতিয়া এনেকৈ এতিয়া মই ওপৰলৈ আহি আছোঁ এতিয়া দেখিছে আপোনালোকে ইয়াৰ তলত মানে মেলাবিলাক হৈছে দোকান চোকান এইবোৰ আছে ইয়াৰ তলত আৰু এতিয়া মই ওপৰত যাব লাগিব তৃতীয়টো দিন তো বহাগৰ তৃতীয়টো দিনত মই আজি আহিছোঁ গোৱালপাৰা জিলাত থকা ধূপধাৰা অন্তৰ্গত আমবাৰী বুলি এডোখৰ ঠাইত আছোঁ আৰু আপোনাৰ ইয়াৰ ওপৰলৈ যোৱা ৰাস্তাবোৰ এনেকুৱা খুব বেয়া এইবোৰ দেখিছে আপোনালোকে যদি আপুনি ভালদৰে খৰচ নাকাকে তো আপুনি তলত গৈ পৰিব পাৰে মানে পলটি খাই পৰিব পাৰে এইফালে এনেকুৱা এটা টিলাত মানে জিৰণি ল'লোঁ শিলৰ ওপৰত তাতে মানে লগৰ এজন মানে এখেতৰ মানে চেনেল এটা আছে বৃন্দাবন অফিচিয়েল আজি লগ পালোঁ বহুত ভাল লাগিল বিহুৰ বতৰত বহুত ভাল লাগিল মানে পাটনাৰ এই আমবাৰী মানে যিটো দুধকোঁৱৰ পাহাৰ আছে এনেকুৱা ডেঞ্জাৰ মানে ইয়াতে মানে এনেকুৱা জেগাত মেলাখন হয় মানে এনেকুৱা পাহাৰৰ চাইডে ফিল্ডৰ কাষে এনেকৈ আপুনি খোজকাঢ়ি যাব লাগিব যিটো মানে ওপৰত মন্দিৰ আছে যিটো মন্দিৰ মানে ওপৰত আছে তো এনেকুৱা পাহাৰৰ কাষে শিলৰ ফাঁকে আপুনি যাব লাগিব ওপৰত বহুত ওপৰত আৰু এই দেখুৱাইছোঁ কেনেকুৱা ৰাস্তা আপোনাক এইবোৰ শিলৰ মাজে আপুনি যাব লাগিব ওপৰত যদি আপুনি পূজা কৰিব আহে কিবা এটা প্ৰাৰ্থনা আগবঢ়াব আহে ভগৱানৰ ওচৰত তো এনেকৈ আপুনি শিলৰ মাজে ওপৰে উঠি যাব লাগিব তো এতিয়া মই আপোনাক আৰু দেখুৱাই আছোঁ উঠি আহোঁতে সাৱধান আৰু কিবাকৈ যদি ভৰি পিছল খায় আপুনি ইয়াৰ পৰা ক'ত মানে দ খাই পৰি পৰে ঠিক নাই এই আপোনালোকৰ এইবিলাক বহুত দ হৈ আছে আপুনি যদি ভালদৰে খোজকাঢ়ি নাযায় ভালদৰে যদি চাই পেলাই খোজ নাখায় তো আপুনি পিছলৈ পৰিব পাৰে সাৱধান কিন্তু এটাই মানে বেলেগ এটা মানে লাগে যে যিখন পাহাৰত মানে পূজা হৈ আছে এই পাহাৰখন মানে অকল শালগছৰ মানে শালগছে ভৰাই জেগাখন আপোনালোকে দেখি আছে এইবোৰ যিমান দেখি আছে যিবোৰ গছ দেখিছে গোটেই মানে এইবোৰ শালগছৰ বাগান হয় শালগছৰ বাগান মানে বাগান কৰা নাই নিজে হৈ যায় আৰু গোটেই পাহাৰখন মানে শালগছৰে ভৰা খুব ধুনীয়া লাগে জেগাবোৰ মানে যিটো ইয়াৰ পৰা মানে সৌন্দৰ্য প্ৰাকৃতিক সৌন্দৰ্য খুবেই ভাল খুবেই মজা আৰু ওপৰত মানে বহুত ওপৰত আপোনালোকে দেখিলে ৰাস্তাবোৰ কেনেকুৱা ৰাস্তা বহুত দূৰ মানে পাহাৰৰ ওপৰত উঠি এইডোখৰ জেগা পালোঁ এতিয়া শিলৰ ওপৰত বহি আছোঁ এনেকুৱা মানে
মানে কেছটো কি বহুত ওখ পাহাৰ আৰু ৰাস্তাবোৰ ঠিক নহয়, কিন্তু নতুনকৈ এতিয়া মানে চিৰি বনাই থকা হৈছে এই পাহাৰত, মানে এই যিটো মেলা হয় এই পাহাৰৰ ওপৰত নতুনকৈ চিৰি বনাই থকা হৈছে এতিয়া। তো আপোনাৰ এয়া আছিলে গোৱালপাৰা জিলাত থকা ধুবুৰী অন্তৰ্গত আমবাৰীৰ যিটো মানে বহাগৰ মেলা হৈ আছিলে 7 তাৰিখলৈকে। তো এয়া আছিলে আপোনালোকে দেখিলে ইয়াৰ পৰিৱেশ খুবেই ধুনীয়া, ভাল মানে সুন্দৰ পৰিৱেশ, সেউজীয়া পৰিৱেশ। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব।